অসমৰ এক অন্যতম জনগোষ্ঠী সান্থালীসকল তেওঁলোককো সান্থালী ভাষাৰ জৰিয়তে প্ৰাক-প্ৰাথমিক আৰু প্ৰাথমিক শিক্ষা দিয়াৰ কাৰণে আমি প্ৰচেষ্টা আৰম্ভ কৰিছিলোঁ, কিন্তু লিপিক লৈ আমাৰ এটা সমস্যা আছিল। সান্থালী লেংগুৱেজটো ভাৰতৰ সংবিধানৰ ৮ম অনুসূচীত অন্তৰ্ভুক্ত এটা ভাষা আৰু সৰ্বভাৰতীয়ভাৱে ইয়াত তেওঁলোকৰ এটা নিজা স্ক্ৰিপ্ট আছে, যিটো নিজা স্ক্ৰিপ্টৰ নাম অলচিকি। অসমৰ বিভিন্ন সান্থালী সংগঠনসমূহে তেওঁলোকে আলাপ আলোচনাৰ মাজেৰে এই ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যত ব্যৱহাৰ কৰা অলচিকি স্ক্ৰিপ্টৰ জৰিয়তে পাঠ্যপুথিসমূহ প্ৰস্তুত কৰাৰ বাবে আমাক অনুৰোধ জনাইছিলে আৰু আজিৰ কেবিনেটে এই সান্থালী ভাষাৰ কাৰণে অলচিকি লেংগুৱেজ অলচিকি স্ক্ৰিপ্টটো ব্যৱহাৰ কৰাৰ কাৰণে অনুমতি প্ৰদান কৰে, সিদ্ধান্ত গ্ৰহণ কৰে। এতেকে এতিয়াৰ পৰা আমি প্ৰাক-প্ৰাথমিক আৰু প্ৰাথমিক পৰ্যায়ত সান্থালী ভাষাত সান্থালী ষ্টুডেণ্টৰ কাৰণে আমি পাঠ্যপুথি প্ৰস্তুত কৰিম আৰু এই পাঠ্যপুথিসমূহ প্ৰস্তুত কৰাৰ কাৰণে অলচিকি নামৰ স্ক্ৰিপ্টটো ব্যৱহাৰ কৰা হ'ব। আৰু এইবাৰ আমাৰ কোকৰাঝাৰ জিলা পিটিএডি অঞ্চলৰ বহু য'ত গুণোৎসৱৰ ফলাফল খুব বেয়া হৈছে, আমি লগে লগে অনুসন্ধান আৰম্ভ কৰিছোঁ। অনুসন্ধানত দেখিছোঁ যে সীমান্তৱৰ্তী বিশেষকৈ গোসাইগাঁও অঞ্চলত সান্থালী ভাষী ছাত্ৰ ছাত্ৰীসকলৰ মাজত ভাষাক লৈ এটা সমস্যা আছে আৰু সেইকাৰণে অলচিকি স্ক্ৰিপ্টৰ জৰিয়তে সান্থালী ভাষাক শিক্ষাৰ মাধ্যম হিচাপে প্ৰাক-প্ৰাথমিক প্ৰাথমিক বিদ্যালয়ত প্ৰৱৰ্তন কৰাৰ জৰিয়তে তেওঁলোক উপকৃত হ'ব। অন্যান্য অসমৰ ভাষাবিলাকৰ ক্ষেত্ৰত নিৰ্দিষ্ট তেওঁলোকৰ ৰেচপেক্টিভ সাহিত্য সভাসমূহে যি সিদ্ধান্ত লৈছে সেই অনুযায়ী আমাৰ পাঠ্যপুথি প্ৰস্তুতিৰ কাম সম্পূৰ্ণ হৈছে। আমি প্ৰাক-প্ৰাথমিক প্ৰাথমিকত মাতৃভাষাৰ জৰিয়তে শিক্ষাদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ আৰু ইয়াক আগুৱাই লৈ যোৱা হ'ব। ধন্যবাদ।